বছৰ তিতাবৰ কুমাৰ কৰ্মৰত বৰতলী গাঁৱৰ এজন প্ৰখ্যাত বাবৈ পৰা তেওঁ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহবেতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী শস্য বিষয়বস্তুখিনি বাঁহেৰে নিৰ্মিত তাৰপাছত এইখিনি এইটো কি আৰু এইটো দেখিছো এটা সুন্দৰ বাঁহেৰে নিৰ্মিত পেঁপা আৰু এইজনে বিহুৰ সময়ত অকল পেঁপাই নহয় গগনাকে ধৰি আন বহুতো সামগ্ৰী নিৰ্মাণ কৰিছে আৰু তিতাবৰ অঞ্চললৈ এক সমাদৰ গুৰুত্ব দিবলৈ সক্ষম হৈছে এইজন বুলি ধৰে কিন্তু তেওঁ জনাইছে যে কিন্তু চৰকাৰৰ তৰফৰ পৰা তেওঁ এতিয়ালৈকে কোনো ধৰণৰ সাহায্য লাভ কৰিব পৰা নাই গতিকে এই অখ্যাত পৃথিৱীখনত থকা এই প্ৰখ্যাত মানুহ আমি আপোনালোকৰ মাজত চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছোঁ গতিকে আপোনালোকো আহিব পাৰে ইয়ালৈ ইমান ধুনীয়া ধুনীয়া বাঁহেৰে নিৰ্মিত সামগ্ৰী তৈয়াৰ কৰিছে আপোনালোকে আহিব পাৰে নিব পাৰে ইমান ধুনীয়া ধুনীয়া বঁটা আৰু এইটো দেখিছে এটা সুন্দৰ ঘড়ী বাঁহেৰে নিৰ্মিত এটা সুন্দৰ ঘড়ী হয় নে নহয় আপোনাৰ হাতৰ পৰশত ঘড়ী দিছে হয় নাই আপুনি কিমান দিন প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে তেওঁ কৈছে যে তেওঁ চকুৰ স্পৰ্শত চকুৱে দেখিলে তেওঁ এইবোৰ কাম কৰিব